এইবাৰ কথা পাতিব বিচাৰিছোঁ অন্য এগৰাকী শিল্পীৰ সৈতে। আপোনাক স্বাগতম জনাইছোঁ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। হেঙুলৰ পৰিয়ালৰ দীৰ্ঘদিন ধৰি দেখি আছোঁ, কেনে অভিজ্ঞতা এই বৰ্ষৰ বিশেষকৈ? খুব ভাল লাগিছে। যোৱা বছৰ বলীয়া কৃষ্ণৰ পাছত এইবাৰ আকৌ বনৰীয়া খুব ভাল লাগিছে। বাকীখিনিয়ে ক'লেই, গোটেইখিনি আছেই, ভাল লাগিছে। আৰু ৰাজনৈতিক জীৱনত খোজ পেলাবলৈ আৰম্ভ কৰা এজন বিধায়কৰ কাষলৈ আহিব খুজিছোঁ। দেখা গৈছে যে ৰাজনৈতিক চৰ্চাটো ব্যাপক চৰ্চা হয়, টেলিভিশ্যনত খুলিলে ৰাজনৈতিক চৰ্চা সমালোচনা এইবিলাক হয়। বিধায়কৰ ৰোল এটা গ্ৰহণ কৰিছে, এনে মন এটা আছিলে নেকি বাৰু নাটকৰ নহয় বাস্তৱত এটা বিধায়ক হোৱাৰ? যোৱাবাৰ তেনেকৈ এখন নাটক কৰিছিলোঁ, তাতে MLA হোমকৈ আছিলোঁ, এইবাৰ হৈ পালোঁ। হ'লে জিকিম বুলি ভাবেনে বাৰু? নাই, এইবাৰ তাকে ভাবিছোঁ, যিমানখিনি দৰ্শকৰ আমাৰ নাটকৰ প্ৰতি আদৰ দেখিছোঁ, তো ভাবিছোঁ যে সেই বিশেষ জেগাকেইটাত যদি মই MLA খেলোঁগৈ তেতিয়াহ'লে খুব সম্ভৱ হয়তো জিকিবও পাৰোঁ। সেইটো কাৰণে ভাল লাগিছে। বাকী চৰিত্ৰটো মোৰ বাবে অলপ বেলেগ ধৰণৰ, এইবাৰ প্ৰথম এনেকুৱা ধৰণৰ এটা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ পাইছোঁ। যথেষ্ট কষ্ট হৈছে বা যথেষ্টখিনি ভাবিবলগীয়া হয় এনেকুৱা ধৰণৰ এটা চৰিত্ৰ কৰিবলৈ যাওঁতে, যাৰ বাবে কিন্তু এতিয়া দেখিছোঁ দৰ্শকে আঁকোৱালি লাহে লাহে ল'ব যেন অনুভৱ হৈছে বা লৈছে যিখিনি, এতিয়া তাতে যথেষ্ট শান্তি লাগিছে, ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা সময়ত ককাই ভাই আছিল এইজন আৰু এইজন, এতিয়া সম্পৰ্কটো অলপ বেলেগ হৈ গৈছে। কি ক'ব বনৰীয়া সম্পৰ্কত? বনৰীয়াত মোৰ কেৰেক্টাৰ হৈছে বিকল্প বৰুৱা। বিকল্প পুলিচ কেৰেক্টাৰ এটা, ঘোষখোৰ আৰু সেইটো। যোৱাবাৰৰ কেৰেক্টাৰটো বেলেগ আছিলে, এইবাৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰথম মই পুলিচৰ কেৰেক্টাৰ কৰিছোঁ। এইবাৰ অলপ প্ৰথম বছৰত টাফ হৈছিলে কেৰেক্টাৰটো, ইমান হেৰিকৈ কৰিব পৰা নাছিলোঁ। বাবলুদাই বহুত সহায় কৰি দিছে কেৰেক্টাৰটো, আৰু গোটেইবিলাকক সুধি কামটো কৰিছোঁ। আৰু এতিয়া দৰ্শকে ভাল পাইছে, আৰু আগলৈ আৰু কেৰেক্টাৰটো ওপৰলৈ নিবলৈ চেষ্টা কৰিম। হয়, সঞ্জীৱ দাৰ কাষলৈ আহিছোঁ। সঞ্জীৱ দাক আমি দেখিছোঁ বিভিন্ন সময়ত সেই বলিষ্ঠ অভিনয় দেখিছোঁ, আৰু শেহতীয়াকৈ সুন্দৰ নৃত্যও আপোনাৰ দেখিছোঁ। আমি যথেষ্ট উপভোগ কৰিছোঁ, আচলতে দৰ্শকে উপভোগ কৰিছে। অমৃতা আছে, শ্যামন্তিকা আছে, প্ৰসেনজিৎ আছে, সকলোৰে লগত সমানে সমানে আপুনি ডান্স কৰিছে। কি ক'ব, কেনেকুৱা লাগিছে? আচলতে প্ৰথমতে বৰ ভাল পাইছোঁ যে মোক ডান্স কৰাৰ কাৰণে যে এনেকৈ চবেই প্ৰশংসা কৰিছে। মই ভাবোঁ যে মোক নাটকত 10টামান ডাইলগ বেছিকৈ দিয়ক, ডান্স নিদিব, মই এনেকুৱা ভাৱ এটা আহি থাকে। কিন্তু উপায় নাই, ডান্স কৰিবলগীয়া হৈ যায়। মই লুকাই ফুৰোঁ উইংছত। মই বাবলুদাক কওঁ যে নাই, কিবাকৈ মই এতিয়া ৰিহাৰ্চেলত মই গ্ৰাউণ্ডত নাচিব নোৱাৰোঁ, চব আন্ধাৰ হোৱাৰ পিছত মই লাগে নাচি পেলাই কিবাকৈ এটা মিলাই থাকিম ইহঁতৰ লগত। আৰু ইহঁতে ইমান ভাল নাচি দিয়ে, প্ৰসেন, চামনটো ৰখাবই নোৱাৰি। অমৃতা আহিছে, ইহঁতৰ লগত মই কেনেকৈ যে কিবাকৈ ইয়াত যে মিলাই কৰি যে আছোঁ, মোৰ কাৰণে ডাঙৰ কথা হৈছে। দৰ্শকে কিন্তু সেইটো অভাৱটো অনুভৱ কৰা নাই, আকৌ এনজয় কৰিছে। ভাল পাইছোঁ তেতিয়াহ'লে। লগতে ঠিক আছে, নৃত্যৰ কথা যিহেতু ওলাইছে, আমি নৃত্য আচলতে নাটক এখনৰ আচলতে বিভিন্ন সোৱাদ থাকে, নৃত্যবিলাকো আচলতে অনন্য সোৱাদ প্ৰদান কৰিছে। বনৰীয়াৰ কাহিনীৰ সমান্তৰালভাৱে কাহিনীয়ে দাবী কৰাৰ পৰিপ্ৰেক্ষিতত নৃত্য আচলতে তেওঁলোকে সংযোজন কৰিছে। নৃত্য এটা বিশেষ মুহূৰ্ত আপোনালৈ আগবঢ়াইছোঁ। এদিন হঠাৎ বৰষুণ নমাৰ পৰত ৰঙা ছাতি দেখা পালো তোমাক বাটত। যে পদ কাগজ থেমে কি গ'ল, ঠিকনা মোৰ মনত নৰল। বুকু জুৰি বিয়পিলে মোৰ তোমাৰে হাঁহিৰে টোপাল। এদিন হঠাৎ বৰষুণ নমাৰ পৰত ৰঙা ছাতি দেখা পালো তোমাৰ বাটত।
আৰু সেই নৃত্য আপুনি উপভোগ কৰিলে শ্যামন্তিকা, অমৃতা, প্ৰসেনজিৎ আৰু সঞ্জীৱ দাক চবেই প্ৰশংসা কৰিছে নৃত্যৰ ক্ষেত্ৰত। এতিয়া নৃত্যৰ কথা যিহেতু ওলালে, নৃত্য নাচিবলৈ হ'লে এটা গান লাগিব আৰু গান লিখা মানুহ হেঙুলত অভাৱ নাই। এগৰাকী গীতিকাৰ, কবি, যশস্বী কবি, খ্যাতনামা গীতিকাৰ আমি পৰিচয় কৰাই দিছোঁ। স্বাগতম জনাইছোঁ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। শেহতীয়া গানটো কি আপোনাৰ? শেহতীয়া গানটো মই পালেং শাকলৈ লিখা কথা আছিলে, পালেং শাকক লৈ। কিন্তু ইতিমধ্যে মই কেইবাটাও গান গালোঁৱেই। পালেং শাকৰ গানটো আধৰুৱা হ'ল, মই সেইটো আপোনালোকক আকৌ মই শুনাম। এতিয়া শুনিছোঁ নেকি? এতিয়া মই শুনি দিওঁ, অকণমান শুনি দিওঁ। আপুনিতো অন দ্য স্পট গান লিখা মানুহ। পালে মই গানটো তেনেকৈ আৰম্ভ কৰিম। গতিকে গানটো হ'ল তেনেকুৱা, মই সম্পূৰ্ণ গাই দিব নোৱাৰিলোঁ আপোনাক। পিছৰ পৰ্যায়ত মই আকৌ গোটেইখিনি গাই দিম বাৰু। দৰ্শকৰ কাণ বন্ধ থাকিলে নিশ্চয় এনজয় কৰিব গানটো। হয়, এনজয় কৰিব। নিশ্চয় আপুনি সাজু হওক, আপুনি কাণ দুখন বন্ধ ৰাখিবলৈ সাজু হওক আৰু সেই সুমধুৰ সংগীত আপুনি শুনিবলৈ সাজু হওক। কাৰণ কিয় কৈছোঁ সেয়া আপুনি আৰু মাত্ৰ কেইটামান দিনৰ পাছতে গম পাব, যেতিয়া আপুনি হেঙুল থিয়েটাৰৰ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিব আৰু বনৰীয়া উপভোগ কৰিব। তোমাৰ কপালত কপাল পৰিছে, হেতি দিয়া মৰম বুলিয়েছি দিয়া। মই গাওঁ জিলেৰে তুমি এপাক নাচি দিয়া। ইমান পপুলাৰ গান তহঁতক ফ্ৰীতে শুনাই কোনোবা টিভি প্ৰগ্ৰামতে গাই দিবি।